লাহে লাহে সকলোৰে মুখত খোল খাইছে। এতিয়া সকলো কথা স্পষ্ট হ'বলৈ আৰম্ভ হৈছে। এতিয়া চৰকাৰক এটা অনুৰোধ কৰিম, যিসকল ব্যক্তিয়ে বৰ্তমান ষ্টেটমেণ্ট দিছে এইসকল ব্যক্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ। কাৰণ আজি তেওঁলোকে যি কথা কৈছে সেইবিলাক তেওঁলোকে কৈছে বেলেগ কথা, কিন্তু অসমবাসী ৰাইজে আগৰ পৰাই এই কথা উপলব্ধি কৰি আছিলে। যোৱাকালি আমি বহুত খবৰ পালোঁ, অকল এটা দুটা বুলিয়ে নহয়, সকলো দিশৰ পৰা। আৰু তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ জুবিনদাৰ মৃত্যুৰ ঘটনাটো, য'ত নেকি কালি শেখৰে চি আই ডিৰ জেৰাত স্বীকাৰ কৰিছে জুবিনদাক হত্যা কৰা হৈছে বুলি, জুবিনদাক বিষ খোৱা হৈছে বুলি কালি শেখৰে স্বীকাৰ কৰিছে। আৰু সি ডাইৰেক্ট সিদ্ধাৰ্থৰ ওপৰত ডাইৰেক্ট এলিগেঞ্চ লগাইছে, সিদ্ধাৰ্থৰ ওপৰত সি ডাইৰেক্ট দোষাৰোপ কৰিছে। সেই সকলো কাম সিদ্ধাৰ্থৰ দ্বাৰা কৰা হৈছে। বিশেষকৈ সিদ্ধাৰ্থৰ মতে, শেখৰৰ মতে আগতে কৈ লওঁ, এই গোটেইবিলাক চি আই ডিৰ নথিত শেখৰে কৰা দাবী হয়। এইটো কোনো কিবা নিশ্চিত চিকিৎসা বা আদালতৰ চূড়ান্ত ৰায় নহয়। এইটো আমাৰ আগতে স্পষ্ট কৰি লৈছোঁ। কালি 2-3টা বিষয় স্পষ্টকৈ আমি গম পাইছোঁ। চি আই ডিৰ আগত শেখৰজ্যোতি গোস্বামীয়ে কৈছিলে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু যোনে অৰ্গেনাইজ কৰিছিলে শ্যামকানু মহন্তই জুবিনক বিষ খুৱাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। আৰু সি কৈছে জুবিনদাৰ নাক আৰু মুখৰ পৰা ফেন ওলাইছিলে, যি সাধাৰণতে বিষক্ৰিয়াৰ লক্ষণ হয়। কিন্তু সিদ্ধাৰ্থ শৰ্মাই এইটো সাধাৰণভাৱে ল'বলৈ চেষ্টা কৰিছিলে আৰু ব্যক্তিসকলক পেনিক হ'বলৈ মানা কৰিছিলে। এইটো সময়তে যদি উপযুক্ত চিকিৎসা ব্যৱস্থা কৰিলেহেঁতেন জুবিনদা লগে লগে বাচি যায়। কিন্তু আমাৰ এতিয়া এনেকুৱা লাগিছে শেখৰ এনেকৈ কোনো প্লেনিঙে নাছিলে। সিদ্ধাৰ্থৰ তেওঁৰ সম্পূৰ্ণ উদ্দেশ্য আছিলে জুবিনদাক হত্যা কৰিবৰ কাৰণে। সেইকাৰণে সেই চিটুৱেশ্যনত কোনো চিকিৎসাৰ কাৰণে নহয়, এনে কোনো ব্যৱস্থা কৰা নাছিলে। মাত্ৰ সকলোকে একো নহয় দিয়া, এইটো সাধাৰণ ঘটনা বুলি পাতলা কৰি দিছিলে। ঘটনাটোৰ মানে গম্ভীৰতাটো নাইকিয়া কৰি দিছিলে, যাতে জুবিনদাই কোনো ধৰণৰ চিকিৎসা সেৱা লাভ নকৰে। আৰু সেই যিমানবিলাক চবেই যিমান ৰেকৰ্ড কৰি আছে ন চবেই, আৰু গোটেইকেইটা ফুটেজ লাষ্টত চবকে ডিলিট কৰিবলৈ কাৰণে বাধ্য কৰাইছিলে। ইহঁতৰ ফুটেজো এতিয়া চৰকাৰক এটা অনুৰোধ কৰিম, যিসকল ব্যক্তিয়ে বৰ্তমান ষ্টেটমেণ্ট দিছে এইসকল ব্যক্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ, নাইবা এইসকল ব্যক্তিৰ যাতে সিহঁতে কোনো ধৰণৰ জীৱনৰ ভাবুকি নাহে আৰু বাহিৰা কোনো শক্তিৰ দ্বাৰা যাতে সিহঁত শেষত নিজৰ ষ্টেটমেণ্টৰ পৰা সলনি নহয়। কাৰণ কালি আমি শেখৰজ্যোতি গোস্বামীৰ ষ্টেটমেণ্ট পাইছোঁৱে, চি আই ডিক তেওঁ যি স্বীকাৰোক্তি দিছে সেইবিলাক বহুত ভয়ংকৰ হয়। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিম, যিসকলে মুখ খুলিছে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰক। তেওঁলোকৰ সিহঁতেতো জেলতে আছে, বাট সিহঁতৰ পৰিয়ালৰো যাতে শেষত একো সমস্যাৰ সৃষ্টি নহয়। আমি যাতে লাষ্টত যাতে লাষ্টত যাতে এনেকুৱা নহয় কেনেকৈ পাল্টি মাৰিলে। এতিয়া যি ষ্টেটমেণ্ট দিছে এইটো গৈ পিনে আদালততো দিব লাগিব ন। সেইকাৰণে এইবিলাক দিশত যাতে চৰকাৰে যাতে অলপ গুৰুত্ব দিব লাগে, সেইটো আমি বিচাৰোঁ। আৰু কালি যি কিবা লগাইছে, এলিগেঞ্চ লগাইছে, সেইটোতো বহুত হেভি হয়। আৰু সি আই উইটনেছো হয়, সি নিজে তাত উপস্থিত আছিলে। আৰু এই কথাটো অকল তেখেতে নহয়, বাকী সকলো কৈছে বুলি আমি শুনিছোঁ। আশা কৰোঁ
জুবিন দা অতি সোনকালে ন্যায় পাওক। 14 দিনৰটো জিম্মাত লৈছে, এতিয়া আৰু বেছি দিন নাই। এইকেইদিনৰ ভিতৰতে যাতে সকলো তথ্য স্পষ্টকৈ ওলাই পৰক। আৰু ইনভেষ্টিগেশ্যন টিম প্ৰুফ কিমান সংগ্ৰহ কৰিছে নাজানো, কিন্তু এইটো যাতে অকল বয়ানবাজি নহয়, যাতে তাৰ কাৰণে যিমান আৱশ্যকীয় এভিডেন্স আছে সেইবিলাকো যাতে কালেক্ট কৰে। আৰু সেইবিলাক কালেক্ট কৰিবলৈ যদি SIT যদি সমস্যা হয়, কাৰণ সেইবিলাক চব ছিংগাপুৰৰ পৰা কালেক্ট কৰিব লাগিব ন, তেতিয়াহ'লে চৰকাৰে CIDৰো তাৰমানে CBIৰো যাতে সহায় লয়। শেষত মানে এনেকুৱা হ'ব নালাগে, ষ্টেটমেণ্ট ঠিকে দিছে, আই উইটনেছ ঠিকে আছে, কিন্তু ভিডিঅ' প্ৰুফ সেইবিলাকৰ এভিডেন্স নাই। তাৰমানে কোনো এটা দিশত কোনো প্ৰকাৰে কোনো কাৰণতে যাতে কোনো ধৰণৰ কমি নহওক। সকলোবোৰ চবুতৰ সহায়ত, সাক্ষীৰ সহায়ত, সাক্ষীটো চবতে হয়, তথাপিও যিমান সম্ভৱ সকলো দিশৰ পৰা যাতে সিহঁতে যাতে বাচিবলৈ যাতে কোনো সুৰুঙা নাপায়, এইটো যাতে ব্যৱস্থা হয়। অসম চৰকাৰক এটাই অনুৰোধ, দোষী যাতে কোনো কাৰণতে কোনো ফালৰ পৰা সাৰি নাযায়। কাৰণ আজি তেওঁলোকে যি কথা কৈছে সেইবিলাক তেওঁলোকে কৈছে বেলেগ কথা, কিন্তু অসমবাসী ৰাইজে আগৰ পৰাই এই কথা উপলব্ধি কৰি আছিলে। আদালতত দিবলৈ কাৰণে সবুত লাগে, আই উইটনেছ এইবিলাক লাগে, কিন্তু মানুহৰ মনে সব আগতীয়াকৈ অনুভৱ কৰে কি ঘটনা ঘটিব পাৰে, আৰু যাৰ কাৰণে ইমান চিঞৰ হৈ আছিলে, যে এতিয়া শেষৰো স্বীকৃতি প্ৰদান কৰিছে। হয়, ঘটনাটো সেইটো এনেকুৱা টাইপৰে হৈছিলে, ষড়যন্ত্ৰ কৰা হৈছিলে মাৰিবৰ কাৰণে। তাৰ কাৰণে স্পেচিয়েলি বিদেশত নিয়া হৈছিলে। সকলো যিমান সবুত আছে গোটেইকেইটা যাতে, যিমান এভিডেন্স আছে গোটেইকেইটা যাতে ধ্বংস কৰিব পাৰে, তাৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰিছিলে। চোৱা, বহুত ডাঙৰ ক্ৰাইম হয়। টকাৰ কাৰণে মানুহে কি কৰিব নোৱাৰে আমি নাজানিম, কিন্তু সঁচা কথা এটাই, এই গোটেইকেইটা ঘটনাৰ আঁৰত জুবিন দাক কোটি কোটি টকাৰ গিলি থৈছে গোটেইকেইটাই।